যা গেঞ্জি এটা পিন হা জাল লো জাল এখন লো পাৰা যদি জলদি জলদি আমি যাব লাগে নমস্কাৰ মই মৃন্ময় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফ্লগাৰ মৃন্ময় আশা কৰোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আজি মই ভিডিঅ'টোত কি দেখুৱাবলৈ ওলাইছোঁ হয়তো আপোনালোকে নিশ্চয় গম পাইছে মই ক'ত আছোঁ আপোনালোকে চাৰিওফালে পানী আৰু পানী দেখিছে নিশ্চয় বাইহাটা চাৰিআলিৰ নিচেই ওচৰতে থকা খুটাৰগুচি নামে গাঁওখনত বৰ্তমান বানৰ তাণ্ডৱ আমি আপোনালোকক দেখুৱাম মই দেখুৱাম স্পেচিয়েলি এইফালে দেখিছে এইটো কৰৰাটো দুমনিচিকি বুলি কয় এইটো ৰোড কৰৰাটো দুমনিচিকি ৰোড এই ৰোডটোৰ অৱস্থা আপোনালোকে চাওক এইফালে পানী দেখিছে এইফালে দেখিছে মোৰ গাঁওখনৰ নাম হৈছে খুটাৰগুচি তো খুটাৰগুচি গাঁৱৰ সাম্প্ৰতিক পৰিস্থিতি মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আপোনালোকে এইফালে পথাৰত দেখিছে কিমান মানুহ সকলোৱে হাতত জাল লৈ আহিছে আৰু ক'ৰ পৰা আহিছে আমিও নাজানো এই মানুহবিলাক বহুত দূৰ দূৰৰ পৰা আহিছে ইয়াত মাছ মাৰিবলৈ মানুহবোৰ আৰু দেখিছে আপোনালোকে সকলোৱে মাছ পাই আছে ইয়াত সৰু সৰু পুঠি মাছ পাইছে দাদাজনে আৰু এইফালে পানীৰ সোঁত চাওক আপোনালোকে কেনেকুৱা বহুত পানী হৈছে তথাপিতো ভয় নকৰাকৈ সেইবিলাকে যে এইটো পথাৰ একচুৱেলি ভয় কৰাৰ কোনো প্ৰয়োজনো নাই বাৰু তথাপিতো সোঁতক অকণমান ভয় লাগে পানীৰ সোঁতক আৰু দেখিছে আপোনালোকে মৎস্য যে চিকাৰ কৰে কিছুমান জেগাত মৎস্য চিকাৰ সমূহীয়া মৎস্য চিকাৰ তো তেনেকুৱা টাইপ এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে আৰু দেখিছে সকলোৱে ৰৈ আছে ইয়াতে আৰু মই তেতিয়া বহুত সৰু আছিলোঁ তেতিয়া এনেকুৱা এটা ভয়ংকৰ বানপানী দেখিছিলোঁ ইয়াতে ৰাস্তা ঘাট বুৰি গৈছিলে তো তেতিয়াই দেখিছিলোঁ এনেকুৱা বানপানী আৰু আজি ইমান বছৰ পিছত আজি দেখিছোঁ এনেকুৱা এটা ভয়াৱহ বানপানী মোৰ ঘৰৰ চোতালতো আনকি উঠিব এতিয়া আৰু অকণমান যদি বৰষুণ দিয়ে নতুবা ভূটানে পানী এৰি দিয়া বুলি কিবা শুনি আছোঁ যদি কিবা কাৰণত আৰু গেট খুলি দিয়ে তেনেকুৱা পানী বান্ধৰ যদি গেট খুলি দিয়ে তেতিয়াহ'লে আমাৰ গাঁও সম্পূৰ্ণৰূপে বুৰি যাব ইয়াত দেখিছে আপোনালোকে কেনেকৈ মাছ মাৰিছে সকলোৱে আৰু এই পথাৰখনৰ পৰা কিছুমানেতো 20 কেজি 25 কেজি পৰ্যন্ত মাছ উঠাইছে ইমান বেছি মাছ উঠাইছে নহয় আৰু বহুত ডাঙৰ ডাঙৰ মাছ উঠাইছে আৰু কিছুমানৰ চোতালেৰে হেনো চিতল মাছ গৈছে বোলে চিতল মাছৰ উজান উঠিছে হেনো কিছুমানৰ নাজানো কিমান দূৰ সঁচা মই দেখা নাই বাৰু আৰু ইয়াত দেখিছে মাছ আৰু সকলোৱে এনেকৈ এটা দুটাকৈ ইয়াত দেখিছে মাছ আপোনালোকে কিমান উঠাইছে সৰু সৰু যে সকলো পুখুৰীত দিয়া মাছ এইবাৰ পুখুৰীত এৰি দিয়া মাছবোৰ এইবোৰ আমাৰ গাঁওখন একচুৱেলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গাঁওখনেই হয় আমাৰ গাঁওখন ভৱেশ কলিতাও এইখন গাঁৱৰে সন্তান হয় তো ভৱেশ কলিতা জাষ্ট আহি পাইছে তো ডিউটি চিউটি কিয় যোৱা নাই মই নাই পানী দেখা নাই এইবিলাক আমাৰ গাঁৱৰে ল'ৰা এইবিলাক চব ডিউটি চিউটি বাদ দিছে মাছ ধৰাত ব্যস্ত চব সকলো এতিয়া মই ঘৰলৈ বুলি গৈ আছোঁ এয়া পানীৰ মাজে মাজে স্কুটি চলাই গৈ আছোঁ আপোনালোকে দেখিছে পানী দেখিছে ৰাস্তাত সমান হৈ আছে পথাৰ আৰু ৰাস্তা প্ৰায় পানীৰে সমান হৈ আছে একেকাৰ আৰু আগতে এইটো ক্লাব ঘৰ এইটো দেখিছে আপোনালোকে নিৰ্মীয়মান অৱস্থাত আছে আমাৰ এইটো ৰাইট চাইডে আমাৰ সংঘ হয় এতিয়া গৈ আছোঁ এনেকৈ চাই থাকক ভিডিঅ'টো একদম শেষলৈকে আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সেইসকলক কৈছোঁ চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব দেখিছে আপোনালোকে পানীৰ পৰা শোল মাছ জঁপিয়াইছে ৰাস্তালৈ বৰমাজনে ধৰিলে এই মাছটো
ঘৰত আহি পালোহি আৰু আহি পাই মই আমাৰ পুখুৰীটো ঘৰগাঁৱত থকা পুখুৰীটো চাব আহিলোঁ। এয়া দেখিছে পাৰ দেখা নাপায়, সকলো পাৰ বুৰি গৈছে পানীৰে আৰু মাছবিলাক ওলাই গৈছে। হ'লেও এইটো পুখুৰীত ইমান মাছ এৰি দিয়া নাছিলোঁ বাৰু। আৰু এটা পুখুৰী আছে, সেইটোত মাছ বহুত এৰি দিছিলোঁ, কিন্তু সেইটোৰ মাছবিলাকো ওলাই গৈছে এতিয়া। চাৰিওফালে পানী দেখিছে আপোনালোকে। এইফালে চাওক জালত মাছ বুজিছে, বা তামাম মাছ। এইফালে মাছ চাওক, মাছ 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 মাছ, এইফালে মাছ। এইবিলাক চব পুঠি মাছ চাওক আপোনালোকে জালত। আমাৰে জাল হয় একচুৱেলি, ঘৰৰ কাষতে পাতিছোঁ। মাছ দেখিছে আপোনালোকে, পুঠি মাছ কিমান লাগি আছে। তো পথাৰত বহুত মাছ আহিছে এইবাৰ। তাত চাওক পৰিৱেশ, মানুহ দেখিছে আপোনালোকে। আৰু এইফালে চাওকচোন আমাৰ বাৰীখন পানীৰে উপচি পৰিছে কেনেকৈ। কেতিয়াও দেখা নাছিলোঁ এনেকৈ পানী ইয়াত হোৱাটো। আৰু এতিয়া আবেলিৰ সময় মই পুনৰ আহি গ'লোঁ ইয়াতে জাল দেখিছে আপোনালোকে, জালখন কেনেকৈ পাতিছে। ইয়াত মাছবোৰ জঁপিয়াই জঁপিয়াই পৰে, ডাঙৰ ডাঙৰ মাছবোৰ ঢেৰ পৰিছে, অজস্ৰ পৰিছে। এতিয়া পুঠি মাছ পৰি আছে দেখিছে আপোনালোকে, চাওক আপোনালোকে। আৰু এইফালে চাওকচোন ৰাস্তাতে জাল ধুব ধৰিছে, ইমানেই পানী। তো আপোনালোকে স্ক্ৰীণত দেখি আছে আমাৰ ৰাস্তাটোত কিমান মানুহ, অজস্ৰ মানুহ। ওচৰৰ গাঁওবিলাকৰ পৰা আহিছে এই মানুহবিলাক। এতিয়া যিহেতু গধূলি সময়, চবেই ফুৰিব আহিছে, বানপানী চাব আহিছে, পানী এনেকৈ গছকিব আহিছে। এইখিনিতে মই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোৱে খুব ভালদৰে থাকক, কুশলে থাকক, সেইটোৱে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই বানপানীৰ বিভীষিকাময় পৰিৱেশ গুচি এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ বাতাবৰণ সৃষ্টি হওক, গোটেই অসমবাসীৰ কুশল হওক, মংগল হওক। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোক সকলোৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।